Hello friends, welcome back to my channel Juliaj Ahmad's class. বন্ধুসকল আজি আমি আলোচনা কৰিব গৈ আছো আমাৰ দৈনন্দিন জীৱনত আমি ইংৰাজীত কথা পাতি থাকোতে কিছুমান সৰু সৰু বাক্যবিলাক আমি হঠাৎ পাহৰি যাওঁ সেই সৰু সৰু বাক্যবিলাক আমি কেতিয়া পাহৰি যাওঁ কেনেকুৱা বাক্যবিলাক আমি পাহৰি যাওঁ কিছুমান সিম্পল মিস্টেক আমাৰ হোৱা দেখা যায় যেনেকুৱা বলা এটু কৰো Let's do it মোক সহায় কৰা তেনেকুৱা কিছুমান সৰু সৰু বাক্যবিলাক আমি ইংৰাজীত কনভাৰসেচন কৰি থাকোতে আমি হঠাৎ ষ্টপ হৈ যাব লগা হয় ষ্টপ হৈ যাও তেতিয়া আমি আকৌ চিন্তা কৰি থাকো যে মোক অলপ সহায় কৰা সহায় ইংৰাজী কি আছিল ও হেল্প তেতিয়া আকৌ মনত পৰি যায় সেই সৰু সৰু ইংৰাজী বাক্যবিলাক যাতে আমি পাহৰি নাযাও তেনেকুৱা কিছুমান বাক্য আজি মই আলোচনা কৰিম আমি তেনেকুৱা বাক্যবিলাক যদি আমি সদায় দৈনন্দিন আমাৰ ডেইলি লাইফ ইউজ সেন্টেন্সত যদি আমি ডিসকাস কৰি থাকো কনভারসেশন কৰি থাকো প্র্যাকটিস কৰি থাকো তেতিয়া আমি সৰু সৰু সেন্টেন্সবিলাক পাহৰি নাযাও কন্টিনিউয়াসলি আমি কনভারসেশন আগুৱাই গৈ থাকিব পাৰিম গতিকে বন্ধুসকল বলক এই আজিৰ এই ভিডিওটো আৰম্ভ কৰো মোৰ সৰ্বপ্ৰথম বাক্যটো আছে বলা এটু কৰো লেটস ডু ইট লেটস শব্দটো আপোনালোকে লক্ষ্য কৰিব let us মই শর্ট ফর্মত লিখিছো let's do it fine number 2 হয় নেকি is it so হয় নেকি next number 3 এইটো কামত লগোৱা make it work এইটো কামত লগোৱা number 4 মোক সহায় কৰা give me a hand fine Give me a hand ইয়াত মোক এটা হাত দিয়া নবুজাই Give me a hand মোক সহায় কৰা মোক হেল্প কৰা ফাইন আমি তেনেকুৱা ইংৰাজীত কনভারসেশন কৰি থাকোতে বাক্যবিলাক সদায় আমি ইউজ কৰি থাকো কন্টিনিউয়াসলি এই ওয়ার্ডস বিলাক এই সেন্টেন্স বিলাক আমি ইউজ কৰি থাকো গতিকে এই সেন্টেন্স বিলাক আমি যদি সদায় তেনেকৈ প্র্যাকটিস কৰি থাকো তেতিয়া হলে আমি ইংৰাজী কনভারসেশন কন্টিনিউয়াসলি আগুৱাই গৈ থাকিব পাৰিম নেক্সট নাম্বার 5 কিমান আমি যেতিয়া কিবা এটা বস্তু কিনিবলৈ দোকানত যাও শপিং কৰিব যাও মার্কেটিং কৰিব যাও এট দ্যাট মোমেন্ট আমি শপত গৈ পেলে আমি দামটো হুদু হাউ মাচ কিমান ফাইন নেক্সট নাম্বার 6 তুমি এইটোই ভাবা নেকি এই বাক্যটো আমি কেনেকৈ ইংৰাজীত কম সিম্পল ডু ইউ থিংক সো তুমি এইটোই ভাবা নেকি নেক্সট নাম্বার 7 এইটোই হসা ঘটনা Suppose আজি মই কিবা এটা স্টোরি কলো কিবা এটা ঘটনা কলো at the last মই কি কও it's a fact এইটোই হসা ঘটনা ফাইন নাম্বার 8 কিমান দূৰ আজি আপুনি আপোনাৰ লগৰ এজনৰ লগত কৰবাত গৈ আছে আপুনি এই প্লেসটো চিনি নাপায় আপোনাৰ লগৰজনে ভালকৈ চিনি পায় তেতিয়া আপুনি আপোনাৰ লগৰজনক খুদিব পাৰে আৰু কিমান দূৰ how far আৰু কিমান দূৰ ফাইন নাম্বার 9 যিমান দূৰ সম্ভৱ আমি তেনেকুৱা বাক্যবিলাক কৰি থাকো ব্যৱহাৰ কৰি থাকো যে যিমান দূৰ সম্ভৱ as soon as possible যিমান দূৰ সম্ভৱ নেক্সট নাম্বার 10 মই একমত আজি আপুনি 4-5 জন একেলগে বহি কিবা এটা ডিসকাশন কৰি আছে at the time you can say that yes I am agree মই একমত I am agree fine clear এই আছিল মোৰ প্ৰথম 10টা বাক্য বলক তাৰ পিছৰ 10টা বাক্য আমি চাও নেক্সট নাম্বার 11 বেলেগ কিবা নেকি এনিথিং এলস আমি তেনেকুৱা বাক্য কওঁতে হঠাৎ আটকি যাও ৰাইট গতিকে আজিৰ পৰা আশা কৰো আৰু আমি সাডেনলি আমি স্টপ হৈ না যাও কন্টিনিউয়াসলি আমাৰ কনভারসেশন আগুৱাই গৈ থাকিব পাৰিম ফাইন নাম্বার 12 এইটোৰ গোন্ধ ভাল আমি সাপোজ কিবা এটা বস্তু গোন্ধ লৈ আছো আমি নাকৰ ওচৰত তেতিয়ালে আমি হঠাৎ সাডেনলি আমি কি কম এইটো গোন্ধ ভাল ইট স্মেলস গুড এইটোৰ গোন্ধ বহুত ভাল ফাইন নেক্সট নাম্বার 13 মই আনন্দ পাইছো কিবা এটা বস্তু আমি ডিসকাশন কৰি আছো বা কিবা এটা খেলি আছো বা কিবা এটা জোকস কৰি আছো এট দ্যাট মোমেন্ট সাডেনলি মই কি কম মই আনন্দ পাইছো I am having fun number 14 মই গুছি গৈ আছো
I am leaving. I am leaving. মই গুচি গৈ আছো. Number 15. মই এইটো জানিছিলো. I knew it. মই জানিছিলো. যদি মই ক'লো হয় মই জানো, then I know it. মই এইটো জানো. কিন্তু মই কি কৈছো? মই এইটো জানিছিলো. এইটো আল্টিমেটলি past tense গুচি গৈছে. মই past tense শিকাম নেক্সট ভিডিঅ'ত দিম. গতিকে যেহেতু মই জানিছিলো past tense, গতিকে I knew it. Fine. Number 16. এইটো পঢ়িবলৈ উপযুক্ত সময়. It's high time to study. High time means ওপৰৰ সময় নহয়. It's here high time means উপযুক্ত সময়. Fine. Number 17. শান্ত হোৱা. আমি ল'ৰা ছোৱালীক যেতিয়া বেছি হুলস্থুল কৰি থাকে আমি সিহঁতক কি কওঁ? শান্ত হোৱা. Calm down. এইটো এটা ফ্ৰেজেল ভাৰ্বছ হয়. মই নেক্সট ভিডিঅ'ত দিম ফ্ৰেজেল ভাৰ্বছৰ বিষয়ে. গতিকে আপোনালোকে মনত ৰাখিব calm down means শান্ত হোৱা. Number 18. এইটো কোনো কাৰণ নহয়. আমি কিবা ডিছকাশ্যন কৰি আছো, আমি কাৰোবাক ক'ব পাৰোঁ যে এইটো কোনো কাৰণ নহয়, এইটো কোনো মেটাৰ নহয়. Don't take tension. Fine. গতিকে আমি ক'ব পাৰোঁ এইটো কোনো কাৰণ নহয়. It does not matter. It does not matter. Do, did, doesৰ ব্যৱহাৰ মই আপোনালোকক শিকাম পিছৰ ভিডিঅ'ত মই দিম. Do, did, does কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ক'ত ক'ত ইউজ হয়. গতিকে আপোনালোকে মনত ৰাখিব এইটো কোনো কাৰণ নহয়. It does not matter. Fine. Number 19. ভালকৈ থাকিবা. Stay safe. Stay safe. ভালকৈ থাকিবা. Fine. Number 20. তাক অসুবিধা নকৰিবা. Don't disturb him. Don't disturb him. তাক অসুবিধা নকৰিবা. পুনৰ আহিছে don't. মই do, did, does আপোনালোকক ধুনীয়াকৈ শিকাম পৰৱৰ্তী ভিডিঅ'ত. নেক্সট ভিডিঅ'ত I will discuss about do, did, does. আপোনালোকে ক'ত ইউজ কৰিব. গতিকে আমি এই 20টা বাক্য আমি আমাৰ দৈনন্দিন জীৱনত সদায় আমি ইউজ কৰি থাকোঁ আৰু এই বাক্যবিলাক ইউজ কৰি থাকোঁতে হঠাৎ আমি ষ্টপ হৈ যাওঁ, যাৰ কাৰণে আমি কনভাৰচেশ্যন কণ্টিনিউৱাছলি আগুৱাই গৈ থাকিব নোৱাৰোঁ. গতিকে আশা কৰোঁ আজিৰ পৰা আৰু এই সৰু সৰু চেণ্টেন্সবিলাক আমি পাহৰি নাযাওঁ, কণ্টিনিউৱাছলি আমি কনভাৰচেশ্যন আগুৱাই গৈ থাকিব পাৰিম. বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব, কমেণ্ট বক্সত জনাব যদি আপোনালোকৰ তেনেকুৱা ভিডিঅ' আৰু লাগে. সকলো কথা আপোনালোকে কমেণ্ট বক্সত জনাব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনাৰ বন্ধু এজনেও তেনেকুৱা বাক্য খুব সহজতে মনত ৰাখিব পাৰে, যাতে কনভাৰচেশ্যনত ষ্টপ হৈ যাব লগা নহয়. আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন হৈ আছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব. গতিকে বন্ধুসকল আজিলৈ ইমানেই, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত. ধন্যবাদ.